আপোনাৰ বহুত ধাৰ হৈ আছে, ঋণ হৈ আছে, আপুনি তাৰ পৰা মুক্ত হ'ব পৰা নাই, আপুনি বহুত কষ্ট কৰিছে, কৰ্ম কৰিছে, তথাপিও আপুনি সুফল পোৱা নাই। তাৰ বাবে আপুনি এই শক্তিশালী মন্ত্ৰটো পাঠ কৰিব পাৰে। মন্ত্ৰটো হৈছে লক্ষ্মী মাৰ এটা মন্ত্ৰ, আৰু মন্ত্ৰটো এনেকুৱা ধৰণৰ: ওম মহালক্ষ্মী স বিদ্মহে বিষ্ণুপত্নী সধীমহি তন্নো লক্ষ্মী প্ৰচোদয়াৎ। কেনেকৈ কৰিব? ৰাতিপুৱা গা ধুই বগা কাপোৰ পিন্ধি পূব দিশত বহি কমেও 108 বাৰ জপ কৰিলে জীৱনত ধন সম্পত্তি, সুখ সমৃদ্ধি আৰু সৌভাগ্য বৃদ্ধি পায় বুলি মানি অহা হৈছে। মন্ত্ৰ জপ কৰাৰ বিশেষ নিয়ম: জপ কৰাৰ বাবে পদুম বা স্ফটিকৰ মালা ব্যৱহাৰ কৰিব লাগে। শুক্ৰবাৰে এই মন্ত্ৰ পাঠ কৰিলে অধিক উপকাৰ হয় বুলি কোৱা হয়। মন্ত্ৰ জপ কৰি থাকোতে মন একাগ্ৰ কৰি ৰাখক, বিশ্বাসেৰে কৰক, লক্ষ্মীক ধ্যান কৰি কৰক। লগতে আপুনি তুলসীৰ দীপ তুলসীৰ চাকি এটা জ্বলাই ল'ব, আৰু সেইটো কৰিলে অতি ভাল ফল আপুনি পাব। নিয়মিতভাৱে এই শক্তিশালী মন্ত্ৰটো জপ কৰিলে লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰি জীৱনত ধন সম্পত্তি আৰু সুখ সমৃদ্ধি সকলো আপুনি পাব।